সুপ্ৰভাত। আজি 2 জেঠ শনিবাৰ 16 মে 2020 চন। জ্যোতিষশাস্ত্ৰ অনুসৰি আজিৰ দিনটোৰ ৰাশিফল হৈছে এনেধৰণৰ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। শান্তি বিৰাজ কৰিব। প্ৰেমত শুভ। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত ভ্ৰমণত বাধা আছে। অতি জৰুৰী নহ'লে ভ্ৰমণ নকৰাই শ্ৰেয়। সাৱধান হোৱাৰ প্ৰয়োজন। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ গৃহত আজি দ্ৰব্য লাভ কৰাৰ সম্ভাৱনা আছে। আয় বৃদ্ধি হ'ব পাৰে। গৃহত শান্তি। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ আজি বন্ধুৰ সহায়ত কৰ্ম সম্পাদন হ'ব পাৰে। দিনটো আনন্দৰে পাৰ হ'ব। নতুন দায়িত্বৰ সম্ভাৱনা। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ আজি প্ৰেমত বাধা। বিবাহৰ বাবে উপযুক্তসকলে আজি কোনো যোগাযোগ নকৰিব। ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব। চিন্তা বৃদ্ধি হ'ব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ আজি শত্ৰু নাশ হোৱাৰ সম্ভাৱনা। নতুন কৰ্মৰ বাবে যোগাযোগ কৰিব পাৰে। গৃহত শান্তি। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাই আজি শুভ সংবাদ লাভ কৰিব। সামাজিক কৰ্মত জড়িত হৈ পৰিব পাৰে। সন্মান লাভ। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ আজি কৰ্মোন্নতিৰ যোগ আছে। কৰ্ম পৰিৱৰ্তন হ'ব পাৰে। সাৱধানে আগবঢ়াৰ প্ৰয়োজন আছে। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ আজিৰ দিনটোত নতুন কৰ্ম লাভৰ যোগ আছে। কৰ্মত জটিলতা কমিব। সঞ্চয় বৃদ্ধি হোৱাৰ সম্ভাৱনা। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ আজি শত্ৰু নাশ হোৱাৰ সম্ভাৱনা আছে। নতুন কৰ্মত উদ্যম বৃদ্ধি পাব। গৃহত শান্তি বিৰাজ কৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজি বন্ধু লাভ হ'ব। বন্ধুৰ সহচৰ্যত দিনটো সুন্দৰভাৱে পাৰ হ'ব পাৰে। ঘৰুৱা সম্পদ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ আজি কৰ্মত জটিলতা বৃদ্ধি পাব পাৰে। দিনটো চিন্তিতভাৱে পাৰ হ'ব। চুবুৰীয়াৰ লগত মতানৈক্য ঘটিব পাৰে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। কৰোনাৰ পৰা বাচি থাকিবলৈ ঘৰতে থাকক। চৰকাৰী নীতি নিৰ্দেশনাসমূহ মানি চলক। আপোনাৰ আজিৰ দিনটো শুভ হওক।